Hello everyone, কি খবৰ আপোনালোকৰ? Welcome back to my channel Exotic Assam. আজি বনাই আছো এটা ফিশ গ্ৰেভি ৰেচিপি যিটো একদম কুইক এণ্ড ইজিলি হৈ যায় কাৰণ সন্ধিয়া অফিচৰ পৰা অহাৰ পিছত আপোনাৰ বনাবলৈ এলাহ লাগে আৰু মই এনেও এটা এলেহুৱা প্ৰাণী। যোনে যোনে মোৰ নিচিনা হয় তেওঁলোকেতো একদম ক'বই নালাগে আৰু বিৰাটেই ভাল পাব। তো ফাৰ্ষ্টতে কেৰাহীখনত তেল অলপমান দি পিনে মাছখিনি ফ্ৰাই কৰি ললো। এতিয়া সেই মাছ ভজা তেলখিনিতে পাঁচফোৰণ কেইটামান ফুটাই দিলো। ইচ্ছা কৰিলে আপোনালোকে জলকীয়াও দিব পাৰে, আমাৰ ঘৰত আকৌ জলকীয়া খাব নোৱাৰে সেইকাৰণে জলকীয়াটো এড কৰা নাই। তাৰপিছত যি আদা নহৰুখিনি গুচাইছিলো নহয় তাৰ এটা পেষ্ট বনাই ললো, বিলাহী যে আছিলে সেইটোও পেষ্ট বনাই ললো। এতিয়া দুইখিনি দি দিলো, কিন্তু বেলেগে বেলেগে পেষ্টটো বনাইছো আকৌ দেই। তাৰপৰা দুইখিনি একেলগে দি পিনে অকণমান টাইম ভাজিলো, ভাজি হোৱাৰ পিছত মাছখিনি এড কৰি দিলো। তাৰপিছত এটা ধনিয়া পেষ্ট যে বনাইছিলো সেইখিনি এড কৰি দিলো। এতিয়া ইয়াক আৰু ভাজি থাকিম যেতিয়ালৈকে আঞ্জাখনৰ পৰা অইলটো সেপাৰেট হৈ নাযায় তেতিয়ালৈকে। And yes, my fish gravy for dinner is ready to eat. And guys, this is a must try recipe. Try this easy recipe at your homes. Thank you for watching my videos. Goodbye.